হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। আৰু আজি মোৰ যিহেতু জন্মদিন, সেইবাবে মন্দিৰলৈ ওলালোঁ। আৰু এয়া মা আৰু মই মন্দিৰত ধূপ চাকি জ্বলাব ৰেডি কৰিছোঁ। আৰু সঁচাই মনটো খুবেই বেছি ভাল লাগিছে। ৰাতিপুৱা মন্দিৰলৈ আহিছোঁ আৰু যিহেতু আজি জন্মদিন, আৰু ইয়াত চাকি জ্বলাই আমি এখন অন্নপ্ৰসন্ন খাবলৈ যাম। আৰু আজি বাৰ্থডেটো তেনেকৈয়ে যাব, বৰ বিশেষ একো নাই প্লেনিং। আৰু সঁচাকৈ দেই, বাৰ্থডেটো ৰাতি ছোৱালীয়ে বহুত ডাঙৰ ছাৰপ্ৰাইজ দিলে। আৰু হাজবেণ্ড দাদা সকলোবোৰে মিলি ইমান ডাঙৰ ছাৰপ্ৰাইজ দিছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন এইটো বছৰো ভালে ভালে যায়। আৰু এয়া আহি পাই গ'লোঁ আমি অন্নপ্ৰসন্নত, আমাৰ ঘৰৰ ওচৰৰে। আৰু সিহঁতে অন্নপ্ৰসন্ন ভৱনত দিছে, মন্দিৰৰ কাষৰ ভৱনটোতেই। সেইবাবে আমি ওলাই গ'লোঁ ধুনীয়াকৈ। আৰু সঁচাকৈ খুবেই ভাল লাগিছে অন্নপ্ৰসন্নখনত গৈও, যিহেতু ঘৰৰ ওচৰৰে হয়। আৰু আপোনালোকে চাই ল'ব মোৰ বাৰ্থডে পাৰ্টিটো ৰাতি কেনেকৈ গ'ল। এয়া ছোৱালীয়ে ছাৰপ্ৰাইজ কেক আৰু হাজবেণ্ডে ছাৰপ্ৰাইজ গিফ্ট আইফোন। সঁচাকৈ ভাবৰ অতীত, একেবাৰে ভবা নাছিলোঁ হাজবেণ্ড আৰু দাদাই মিলি যে এইখিনি দিব। আৰু ইমান বেছি ভাল লাগিছে, গোটেইকেইটা একেবাৰে মিলি মোক ইমান ডাঙৰ ছাৰপ্ৰাইজ গিফ্ট এটা দিছে। সঁচাকৈ বহুত সুখী। আইফোনটো পাইতো আৰু খুবেই সুখী। আৰু আইফোনটো আনবক্সিং কৰোঁ বলক। এই আনবক্সিং। সঁচাকৈ মই আইফোনটো যদিও ৰাতি পাইছোঁ, খোলা নাই। আৰু ইমান বেছি ভাল লাগিছে ৰাতি। আৰু এনেকৈ যদি কোনোবাই ছাৰপ্ৰাইজ গিফ্ট দিয়ে ভাল লাগিবই দিয়কচোন। এয়া আপোনালোকৰ ওচৰত ফাৰ্ষ্ট টাইমৰ বাবে খুলি ল'লোঁ। আজিৰ পৰা আৰু আইফোনেৰে ভিডিঅ' কৰিম দেই। এয়া হৈছে মোৰ বাৰ্থডে গিফ্ট। আজিলৈ আহিছোঁ, বাই বাই।